নমস্কাৰ ৰাইজ, প্ৰায় ৫-৬ ঘণ্টামান ট্ৰেইনত অহাৰ পাছত ষ্টেচন পালোহি আৰু তাৰ পৰাও অকণমান আহিব লাগে, গতিকে সেইখিনি আমি অটতে আহিলোঁ। কি খাইছা তোমালোকে আহি? কি খাইছা? অকণমান কিবা খোৱা লোৱাও কৰি ল'লোঁ আৰু অৱশেষত এয়া আমি আহি পালোঁ মধুপুৰ সত্ৰ, যি কোচবিহাৰত আছে। আপোনালোকে হয়তো আটাই জানেই, তথাপিও মই এবাৰ কৈ দিছোঁ। আটাই অকণমান জিৰণি ল'লোঁ, তাৰপাছত গা পা ধুই আমি সত্ৰৰ ভিতৰলৈ বুলি আহিলোঁ। যদি আপোনালোকে সত্ৰলৈ বুলি আহিব বিচাৰে, তাত থকাৰ সুবিধা আছে। অকণমান কিবা মূল্য দিলে ধুনীয়াকৈ আপোনাৰ থকাৰ সুবিধা কৰি দিয়া হয়। তাৰপাছত আমাক ডেকা সত্ৰাধিকাৰ ডাঙৰীয়াই খুব সুন্দৰভাৱে তেওঁ কিনো ছবি আঁকিছে, সাঁচিপাতৰ কথা, সাঁচিপাতত কিদৰে লিখা হয় তাৰ কথা, হেঙুল হাইতালৰ কথা, চন্দনৰ কথা আৰু নিয়ৰৰ পানী যে ইমান ধুনীয়াকৈ ধৰি ৰখা হয় সেয়াৰ কথাও আমাক ক'লে। বহুত কথা আমি নিজে আগৰ পৰা নাজানো, যদিও পঢ়িবলৈ পাইছোঁ তাৰ মাজতো কিছুমান ৰৈ গৈছে আৰু এনেকৈ দেখাৰ পাছত আমাৰ সঁচাকৈ বহুতেই ভাল লাগিল। ইমান কথা জানিব পাৰিলোঁ আৰু ইমান সুন্দৰভাৱে, ইমান নিখুঁতভাৱে যে ইয়াতে লিখে সেয়া দেখি সঁচাকৈ বেছি আমি আপ্লুত হ'লোঁ। খুব ভাল লাগিল আৰু তেওঁ গোটেইখিনি কথা সুন্দৰভাৱে আমাক বুজাই দিলে। তাৰপাছত আমি আকৌ আহি বহিলোঁ, কথা চথা পাতিলোঁ আৰু ভোকো লাগি আছিল, ভাগৰো লাগি আছিল আৰু ইমান ধুনীয়াকৈ নিৰামিষভাৱে আমাক তেওঁ এয়া খোৱাৰ যোগাৰ কৰি দিলে। তাৰ কাৰণে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ। আজিলৈ ইমানেই, নতুন এটি ভিডিঅ'ত লগ পাম।